Hello friends, welcome to my YouTube channel Rupam Tech and Vlogs লৈ and আজি এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আজি ভিডিওটো হ'ব বহুতে হয়তো YouTube চেনেল খুলিম বুলি ভাবি থাকে কিন্তু YouTube চেনেলটো খুলিব পৰা নাই তেওঁলোকৰ বাবে এই ভিডিওটো বহুত জৰুৰী and তেওঁলোকে এই ভিডিওটো চাই অলপ হলেও YouTube একাউণ্ট মানে খুলিব পাৰিব যেহেতু সকলোৰে এটা ইচ্ছা থাকে বেলেগ নকৰিলেও YouTube খোলা কিন্তু মানে সকলোৰে নহয় যিসকলে মানে ইউটিউবত ভিডিও দিম বুলি ভাবি থাকে তেওঁলোকৰ আৰু এই ভিডিওটো চালে অলপ হলেও মানে তেওঁলোকে মানে বুজি পাব আৰু সেই কাৰণে এই ভিডিওটো বনাইছো আৰু এই ভিডিওটো যদি ভিডিওটো ভাল পায় তেনেহলে লাইক কৰিব আৰু এণ্ড শ্বেয়াৰ কৰি দিব যাতে আৰু আপোনালোকৰ ফ্ৰেণ্ড সকলে পাই যায় এই ভিডিওটো আৰু স্টেপ বাই স্টেপ কৈ দিম বাৰু মই এই ভিডিওটো একাউণ্টটো কেনেকৈ খোলে আৰু তাৰ পৰা একাউণ্টটোৰ পৰা আপুনি ইউটিউবত ভিডিও কেনেকৈ দিয়ে এণ্ড তাৰ নেক্সট এটা মানে ভিডিও বনাম যেটো নেকি আপোনালোকে বেংকৰ লগত একাউণ্টটো কানেক্ট কৰি দিয়া সেইটোৰ ওপৰত নেক্সট ভিডিও বনাম এইটো জাস্ট ইউটিউব একাউণ্টটো কেনেকৈ খোলে আৰু ইউটিউবত ভিডিও কেনেকৈ দিয়ে এইখিনি আপোনালোকে চাব পাৰিব তো বেছি দেৰি নকৰো আৰু বেছি কথা নকওঁ তো আপোনালোকে ভিডিওটো চাই থাকক আৰু সম্পূৰ্ণকৈ চাব স্কিপ নকৰাকৈ তেতিয়াহলে বুজি পাব আৰু যদি সাউণ্ডটো অলপ বেয়া হৈছে মানে সাউণ্ডটো লাহে হৈছে তেনেহলে ক্ষমা কৰি দিব সো ভিডিওটো ষ্টাৰ্ট কৰো আহক ফাৰ্স্ট আপোনালোকে এনেদৰে মোবাইলটো সকলোৱে এইটো গুগলটো ওলাই ল'ব গুগলটো ওলাই লৈ আহি ল'ব দিয়ক তাৰ পাছত এই যে মোৰ বুলি আছে ৰিসেন্ট সার্চ আপডেটস ডিসকভাৰ এণ্ড এই মোৰটোত যাব মোৰটোত গৈ আপোনালোক মই বৰ্তমান মানে আপোনালোক এটা কথা কৈ দিছো মই বৰ্তমান আপোনালোকৰ ভিডিও বনাই থাকোতে মই এটা একাউণ্ট খুলি দিলো মানে এই ভিডিওটো মোৰ স্ক্ৰীন ৰেকৰ্ড কৰিবলৈ নহল বাবে আকৌ নেক্সট এতিয়া আকৌ মই বৰ্তমান আকৌ এটা বেলেগকৈ খুলিব লগা হৈছে আপোনালোক নাভাবিব মই মানে ইউটিউবৰ কাৰণে গোটেইকিটা চেনেল খুলি থৈ দিয়া বুলি হেইটো নহয় মানে মই এইয়া বৰ্তমান এইটো যে দেখিছে আপোনালোকে borarupam717@gmail.com এইটো মই 1 মিনিট মান আগত খোলা হয় এইটো মানে মই আপোনালোকক ভিডিও কৰি থাকোতে এই স্ক্ৰীন ৰেকৰ্ড কৰি থাকোতে মই মানে স্ক্ৰীন ৰেকৰ্ডিং কৰিবলৈ নহল সেইবাবে এই হেৰিটো আকৌ মই নেক্সট এটা খুলিব লগিয়া হৈছে সো এইটো আপোনালোকে যাব তাৰ পাছত edit another account এইটো যে দেখিছে প্লাস পইণ্ট এইটোত যাব গৈ কিনে আপোনালোকে এইটো গুগল আহিছে সো ইয়াত চেকিং আহিব তাৰপিছত আপোনালোকৰ নিজৰ পাসপোৰ্টটো মাৰিব দিব চালেও কোনো কথা নাই বাৰু ইয়াত আপোনালোকে ইমেইল বা নম্বৰটো দিব আপোনালোকৰ নম্বৰটো দিব মোৰ নম্বৰটো এইটো দি দিলো নেক্সট সৰি এইটো ক্ৰিয়েট একাউণ্ট কৰিব লাগে ফৰ মাই সেলফ এই ইয়াত আপোনালোকে নিজৰ নামটো বা যিকোনো বহাব পাৰে এটোত মই বাৰু এছাম ৰূপম দি দিছো আপোনালোকে এইটো চাব নেক্সট কৰি দিব ফুল নামটো লিখি আপোনালোকৰ চেনেলটোৰ নামটো লিখি ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থ বহাই দিব এইটো মই দি দিছো চাব পাৰে ভালকৈ মাত্ৰ আপোনালোকে এইখিনি কৰিব এইটো নেক্সট কৰি দিব তাৰ পাছত এইটো আপোনালোকৰ দুটা ইমেইল আহি যাব এইটো মই ফাৰ্স্ট দিছো asamrupam8@gmail তাৰ পাছত এইটো পাসওয়াৰ্ডটো আপোনালোকে যি মাৰে নিজৰ কথা মই দি দিছো কনফাৰ্ম দুটা এতিয়া বৰ্তমান আপোনালোকৰ এইটো একাউণ্টটো হৈ গল 100% মানে একাউণ্টটো গুগল একাউণ্টটো হৈ গল এই গুগল একাউণ্টটো মানে ইউটিউবৰ একাউণ্টটো হয় সো এইটো এগ্ৰি কৰি দিলে হৈ যাব এইটো চেকিং ইনফো আহি যাব আকৌ তাৰ পাছত আপোনালোকৰ একাউণ্টটো প্ৰায় হৈ গল এতিয়া আপোনালোকে মই দেখুৱা ধৰণে একসেপ্ট হৈ গল নহয়
মই দেখুওৱা ধৰণে আপোনালোকে ক'ত যায় কি কৰিব পাৰে চাই থাকক। আপোনালোকে তাৰ পৰা আহিলে এইটো মানে একাউণ্টছটো হৈ গ'ল, আপোনালোকৰ একাউণ্টছটো হৈ গ'ল। তাৰপিছত আপোনালোকৰ ইউটিউবত গ'লে, সকলোৰে ইউটিউব আছে, ইউটিউবত গ'লে ইউটিউবত আপোনালোকৰ এইবোৰ আহিছে বাৰু, এইটো কোনো কথা নাই। ইউটিউবত আপোনালোকৰ চেনেল দেখাব নহয়, এইটো চেনেল ক্ৰিয়েট চেনেলটো, এইটো চেনেলটো হৈ গৈছে। এইটো আপোনালোকে এইটো দেখা পাইছে, এইটোত যিহেতু বৰ্তমান ভিডিঅ' দিয়া নাই মই। আৰু আপোনালোকে ইয়াত ভিডিঅ' দিব লাগিলে এইটো যে দেখিছে, এইটো কেমেৰা হেৰিটো ইয়াত ক্লিক কৰিলে, তাৰপিছত আপোনালোকৰ ইয়াত যিমান মানে আপোনালোকৰ গেলাৰীত যিমান ভিডিঅ' আছে এই ভিডিঅ'বোৰ দিব পাৰে আৰু ইয়াৰ পৰা ভিডিঅ'বোৰ দিব পাৰে। চ' গ' লাইভটো মানে এতিয়া নহয়, আপোনালোকৰ বহুত পিছত আহিব গ' লাইভটো। এইটো হয় বাৰু, লাইভ আপোনালোকে কৰিব পাৰে তেতিয়া আহি যাব। এইটো আপোনালোকে ভিডিঅ' বহালে, এইটো মই আৰু অলপ দেখুৱাই দিছোঁ, এইটোত দেখুৱাই দিছোঁ। ইয়াত আপোনালোকে টাইটেল লিখিব। এইটো মই যিকোনো এটা টাইটেল এনেই লিখি দিছোঁ। এইটো এনেই বহাই দিছোঁ বাৰু, আপোনালোকে হেৰি কৰিব নহয়। ইয়াত ডেছক্ৰিপশ্যন লিখিব। আৰু এটা কথা কওঁ, ডেছক্ৰিপশ্যন লিখাৰ আগতে আপোনালোকে এই দুডাল হেছ এডাল দিলেও হয়, দুটা হেছ দি আপোনালোকৰ যি মানে হেৰিটোৰ টপিকটোৰ ওপৰত ইয়াত লিখি দিলে, তাৰপিছত ইয়াত মই এতিয়া বৰ্তমান আপোনালোকক দেখুৱাই দিছোঁ, এই হেছ দুডাল দি দিছোঁ। তাৰপিছত ইয়াত পাব্লিক কৰি দিব, আপোনালোকৰ মানে পাব্লিক, আনলিষ্ট এণ্ড প্ৰাইভেট হৈ থাকে। এইটো আপোনালোকে পাব্লিক কৰে, আনলিষ্ট কৰে, প্ৰাইভেট কৰে, সেইটো আপোনালোকৰ কথা, সেইটো মই ক'ব লগা নাই। এইটো হৈ গ'ল। তাৰপিছত ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেল। তাৰপিছত এইটো আপোনালোকে যে দেখিছে, এইটো এই এডেড ডিটেইলছৰ এইটো ইয়াত ক্লিক কৰি দিব। ভিডিঅ'টো আপোনালোকৰ গুচি গ'ল, মানে আপোনালোকৰ এই ভিডিঅ'টো মানে যিমান এই গোটেই ইউটিউবৰ হেৰিটো জগতটোতে, ইউটিউব জগতটোত গুচি গ'ল। আৰু আপোনালোকে একো টেনশ্যন ল'ব নালাগে, এই ভিডিঅ'টো আপোনালোকে ইউটিউবত মানে দিয়া বুলি ধৰি ল'লে হ'ল। এইটো ভিডিঅ' গুচি গ'ল আৰু এইটো। তাৰপাছত আপোনালোকক কৈ দিছোঁ, তাৰপাছত আপোনালোকে এটা মানে ইউটিউবত ভিডিঅ'টো দি দিলে, তাৰপাছত তাৰ বাবে আপোনালোকে এটা প্লে' ষ্ট'ৰৰ পৰা এপছ এটা ডাউনলোড কৰিব লাগিব। এপছটো বৰ্তমান মোৰ তাত আছে বাৰু। এইটো আপোনালোকে এনেদৰে মাৰিব, ইউটিউব ষ্টুডিঅ' বুলি মাৰিলে হ'ল। ইউটিউব ষ্টুডিঅ' বুলি মাৰিলে আহি যাব। এইটো বৰ্তমান মোৰ তাত আছে বাবে এইটো আনইনষ্টল এণ্ড আপডেট দি থৈ দিছে। এইটো আপডেট কৰিব লগা কোনো কথা নাই বাৰু। আপোনালোকে গ'লে মই কেনচেল কৰি দিছোঁ, দেখুৱাই দিছোঁ, চাব পাৰে। এইটো ইউটিউব ষ্টুডিঅ'টো বৰ্তমান মোৰ তাত আছে। ইয়াত গ'লে তাৰপাছত আপোনালোকৰ ভিডিঅ'টো, আপোনালোকে যিটো ভিডিঅ' দিলে সেই ভিডিঅ'টো আপোনালোকে কেনেদৰে বেলেগ ভিডিঅ'ৰ তলত পাব সেইটো আপোনালোকে চাই থাকক। আৰু মই যিকোনো এটা ভিডিঅ' লৈছোঁ, এই ভিডিঅ'টো লৈছোঁ, চাব পাৰে। এই ভিডিঅ'টোৰ মই মানে এই যে দেখিছে, এইটো শ্বেয়াৰৰ ছাইডৰ অপশ্যনটো ইয়াত ক্লিক কৰিব। ইয়াত আপোনালোকে এইটো এডিট থাম্বনেইল কৰিব পাৰিব, এই থাম্বনেইলটো চেঞ্জ কৰি দিব পাৰিব। আপোনালোকৰ যদি ইয়াত মানে ফটোত যদি বেলেগ থাম্বনেইল আছে তেতিয়াহ'লে আপোনালোকে দি দিব পাৰিব, আৰু এই থাম্বনেইলটো চেঞ্জ কৰি দিব পাৰিব। এইটো যি থাম্বনেইল দি কিনে আপোনালোকে ইয়াত চিলেক্ট কৰি দিলে, এইটো থাম্বনেইলটো হৈ গ'ল, ছেভ হৈ গ'ল। তাৰপিছত আপোনালোকে ইয়াত টাস্ক লিখিব দিব। ইয়াত টাস্ক লিখিব দিওঁতে আপোনালোকে এই ভিডিঅ'টো, যিহেতু মই এই ভিডিঅ'টো ময়ূৰ মিক্স এছামিছৰ চেনেলটোৰ মানে অলপ হেৰি লোৱা টাইপৰ, সেইবাবে
এই দুটামান লিখি দিছোঁ, ময়ুমিক্স এছামিছ নিউ ভিডিঅ' অল বায়'গ্ৰাফি ময়ুমিক্স এছামিছ, ৰূপম বৰা ব্লগছ, RPM ব্লগছ, ৰূপম বৰা, নয়ন দাস অল বায়'গ্ৰাফি, এনেদৰে লিখি দিছোঁ। আপোনালোকে মানে আপোনালোকৰ ভিডিঅ'টো কিহৰ তলত আহিব, কি টপিকৰ ওপৰত ভিডিঅ'টো আপোনালোকে ইয়াত লিখি দিব। তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'টো এতিয়া বৰ্তমান মোৰ এই ভিডিঅ'টো মানে ময়ুমিক্স এছামিছ চেনেলটোৰ তলত হয়তো আহি যাব পাৰে, সেইটোৰ বাবে ইয়াত লিখি দিয়া গৈছে। তাৰপিছত আপোনালোকে ইয়াত ছেভ কৰি দিব, ইয়াত ছেভ কৰি দিব। ইয়াত ছেভ হৈ গ'ল, আপোনালোকে দেখিলে ছেভ হৈ গ'ল। তাৰপিছত ইয়াত কাটি দিলে, তাৰপিছত আপোনালোকৰ ভিডিঅ'টো প্ৰায় গুচি গ'ল, মানে আপোনালোকৰ ভিডিঅ'টো আহি যাব আৰু বেলেগ হেৰি তলত। চ' আপোনালোকৰ ইউটিউবত ভিডিঅ' দিয়া সম্পূৰ্ণ হৈ গ'ল। আপোনালোকক মই যিখিনি কৰি দিলোঁ, মই মানে যিখিনি আপোনালোকৰ স্ক্ৰীণ ৰেকৰ্ড দি দিলোঁ, সেইখিনি চাই আপোনালোকে হয়তো জানিব, আৰু সেইখিনি চাই আপোনালোকে অলপ হ'লেও বুজি পাব আৰু কেনেদৰে কি কৰে। চ' এইখিনিয়ে আছিল ভিডিঅ', আৰু মানে কি ক'ম আৰু, নেক্সট ভিডিঅ' আহি আছে, তো চাই থাকক। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে চাই 100% মানে নাজানিলেও 10% হ'লেও আপোনালোকে বুজি পাব ইউটিউবত একাউণ্টছ কেনেকৈ খোলে আৰু কেনেকৈ ভিডিঅ' দিয়ে। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটোত যদি আপুনি নতুনকৈ আহিছে। আৰু এনেকুৱা ভিডিঅ' লৈ আহি থাকিম আপোনালোকৰ মাজলৈ, আৰু লগতে ভ্লগ মানে ট্ৰেভেল ভিডিঅ' আহি থাকিব এই চেনেলটোত। এই মানে মই চেনেলটোৰ নাম এটা চেঞ্জ কৰি দিছোঁ, ৰূপম টেক এণ্ড ব্লগছ, এই নাম দি দিছোঁ। মানে আগতে আছিল RPM ব্লগছ, কিন্তু মই ইউটিউবৰ কাৰণে বহুত চেনেল খুলি থাকিবলৈ আৰু মোৰ মন নাই, সেইকাৰণে এটাই চেনেল কৰি দিছোঁ। অলপমান টেকনিকেলৰ ওপৰত ভিডিঅ' এই চেনেলটোতে দিম, আৰু ব্লগ মানে ট্ৰেভেল ভিডিঅ' এই চেনেলটোতে দিম। আশা কৰোঁ চেনেলটো সকলোৱে আদৰি ল'ব, আৰু মানে অতি কম সময়ত মোক যাতে এই চেনেলটো 1K ছাবস্ক্ৰাইব কৰি দিয়ে, তাৰ বাবে আপোনালোকক অনুৰোধ জনালোঁ। আৰু তো এই ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিব, আৰু নেক্সট ভিডিঅ' আহি আছে। তো আজিলৈ লৈছোঁ বিদায়, ধন্যবাদ।